যাৰ বস্তি আৰু ডাইৰেক্ট এইটো ৰাস্তাটো অলপ বয়াকে আছে তাৰপিছত এই কিবাৰ পৰা পাৰপুৰৰ পৰা ডাইৰেক্ট উত্তৰ কুচিলৈকে যায় এইটো ৰাস্তা তাৰপিছত আমাৰ আৰু এই নিচিনাই বাৰিষাৰ দিন হ'লে আৰু বহুত ডাঙৰ কিবা দলং নাই না ইয়াৰ কাৰণে বাৰিষাৰ দিনত কেতিয়াবা স্কুলত আমি এক্সাম দিবা গ'লে বহুত কষ্ট হয় তাৰপিছত আমি আৰু আমি মানে মনত ভাবোঁ আৰু চৰকাৰগিলা এইটো ৰাস্তাটো দিলে মানে অলপ ভাল হ'ব আমাৰো স্কুলত যোৱা টাইমত আমাৰো অলপ ভাল হ'ব মনকেইটা কেতিয়াবা আৰু আমি চাইকেল দাঙি কিনি পানী ডাঙৰ হ'লে পাৰ হৈ কিনি যাব লাগে আৰু কেতিয়াবাতো বেছি ডাঙৰ হ'লে যাব নোৱাৰোঁ আমি ইয়াৰ কাৰণে কেতিয়াবা এক্সামত দিব নোৱাৰোঁ কেতিয়াবা এই নিচিনাতে আমাৰ লগৰে কেতিয়াও কিবা হৈ যায় আৰু ফেইল হৈ যায় এক্সামত দিব নোৱাৰে নামটো কিবা হয় কি কয় মৈঠাবাৰী কয় এইটো ডাইৰেক্ট পাগলদিয়াৰ পৰা আহে মৈঠাবাৰী এইটো ডাইৰেক্ট উত্তৰ কুচি একদম চকীৰ পৰা আহে এইটো বহুত ডাঙৰ ৰাস্তাটো পাহাৰপুৰৰ পৰা একদম উত্তৰ কুচিলৈকে ডাইৰেক্ট যায় এইটো উত্তৰ কুচিৰ পৰা আৰু ইপিনে চবনকাটা হবনকাটা এই নবস্তি মুছলপুৰ বাগানপাৰা এইকেইটা যায় নলবাৰী টমটমা ইয়াত মানুহৰ বেমাৰ চেমাৰ হ'লে এম্বুলেঞ্চ আহে না ইয়াতে বেমাৰ হ'লে এম্বুলেঞ্চ নাহে এইটো বহুত দূৰত থাকে এই উত্তৰ কুচিলৈকে থাকে তাৰপিছতে আমি চাইকেলত নহ'লে বেছি কিবা হ'লে আৰু মানুহটো বেছি বেমাৰ হ'লে আৰু দাঙি কিনি নিব লাগে গাড়ী এম্বুলেঞ্চ নাহে ইয়াৰ কাৰণে বহুত কষ্ট হয় আৰু বহুত কষ্ট আমাৰ তো আৰু চৰকাৰে যদি আমাক এইটো মৈঠাবাৰী দলং দিলে অলপ ভাল হয় আৰু ইয়াৰ কাৰণে আমি ভাবিছোঁ দলং দিলেতো আমাৰো ভাল হ'ব আৰু আমাৰ গাঁও যাৰ বস্তি গাঁৱৰ কেইটাও অলপ মনটো ভাল লাগব ক'ব খুজিছোঁ আৰু এইখিনি দলং দিলে অলপ ভাল হয় আৰু আমাৰ মনটো